নমস্কাৰ মোৰ মৰমৰ দৰ্শকসকল। আজি আকৌ এবাৰ মই এটি মোৰ নিজে লিখা কবিতা এটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম হৈছে শেষ ৰাতি। যদি গম পালোহেঁতেন আজি মোৰ শেষ নিশা ধৰাটিত, সকলো দৌৰৰ পৰা আঁতৰি আহিলোহেঁতেন, নানামিলোহেঁতেন যুক্তি তৰ্কৰ দীঘলীয়া মেৰ পাকত। আকাশখনলৈও চায়ো সীমাৰ মাজত নিজকে বান্ধি নললোহেঁতেন, নবহিলোহেঁতেন জ্ঞানৰ পৰীক্ষাত, কোন মিথ্যা কোন সত্য দিবলৈ প্ৰমাণ। ৰাতিপুৱাৰ ৰদালিৰ পোহৰ ল'বলৈ বাতৰি কাকতৰ জুতি এৰিলোহেঁতেন, মই গ'লোহেঁতেন সন্ধিয়াৰ মিলনৰ ৰংটিৰ সৈতে মিলন হ'বলৈ। পিছে মই নেজানো আজি মোৰ শেষ নিশা ধৰাটিত, জনাহেঁতেন সহজ পৃথিৱীখনক অসহজ কৰি তোলা কামবোৰ মই আৰু নকৰিলোহেঁতেন। মাৰ আদৰৰ কোচত বহি জীয়ালোহেঁতেন পৰিশ্ৰমেৰে ভৰা সহজ সৰল জীৱন। আজি মোৰ শেষ নিশা ধৰাটিত যদি জানিলোহেঁতেন, ত্যাগ কৰিলোহেঁতেন হিংসাক, আঁকোৱালি ল'লোহেঁতেন প্ৰেমক। ধন্যবাদ।